মই কৃষ্ণা পুনৰ আহিলোঁ এটা নতুন ভিডিঅ'লৈ চাই থাকক অঞ্জৰাজ মটিভেশ্যন। আজি মটিভেশ্যন টিপছ নহয়, আজি শিশুসকলৰ কাৰণে কেইটামান দৰকাৰী কথা মই আপোনালোকক ক'ব খুজিছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব। যদি আপুনি আপোনাৰ শিশুটোক আত্মবিশ্বাসী কৰি গঢ়ি তুলিব খুজিছে আৰু আপুনি জীৱনত সফলতা দিব বিচাৰিছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। আপোনাৰ শিশুটিক যদি আপুনি কাৰোবাৰ লগত অৰ্থাৎ বেলেগ এটা শিশুৰ লগত যদি তুলনা কৰি আছিল বা কৰিছিলে, তেনেহ'লে আজিৰ পৰা নকৰিব। কিয়নো শিশুসকলক কেতিয়াও বেলেগ এটা শিশুৰ লগত তুলনা কৰিব নাপায়, কাৰণ প্ৰতিটো শিশুৱেই বিশেষ। গতিকে সিহঁতৰ বিশেষত্বক আপুনি চিনি পাব লাগিব আৰু সিহঁতক সেইধৰণে আগবঢ়াই লৈ যাবৰ কাৰণে আপুনি সিহঁতক সহায় কৰিব লাগিব। গতিকে আপুনি অভিভাৱক হিচাপে সেইখিনি আপোনাৰ দায়িত্ব, আৰু আপুনি কেতিয়াও শিশুক বেলেগ এটা শিশুৰ লগত কেতিয়াও তুলনা কৰি কথা নক'ব, তেতিয়া সিহঁতৰ আত্মবিশ্বাস কমি যায়। গতিকে এই কথা নিশ্চয় অভিভাৱক হিচাপে আপোনাৰ মনত ৰখা দায়িত্ব। আৰু এটা আটাইতকৈ দৰকাৰী কথা হৈছে, আপুনি আপোনাৰ শিশুটোৰ সন্মুখত কেতিয়াও কাজিয়া নকৰিব আৰু তৰ্কাতৰ্কিও নকৰিব, আৰু সি মনত আঘাত পোৱাৰ ধৰণে আপোনালোক নাথাকিব। এনেকুৱা ধৰণে আপোনালোক কেতিয়াবা যদি কিবা ক'বলগীয়া থাকে বা কিবা হয়ো খঙো উঠে, তেনেহ'লে আপোনালোক সি শোৱা বা সি আঁতৰি যোৱালৈ অপেক্ষা কৰিব। তাৰপাছত আপোনালোক দুয়োজনে মিলি সেই কথাটো আলোচনা কৰিব। কিন্তু তাৰ সন্মুখত, সন্তানটিৰ সন্মুখত আপোনালোকে কেতিয়াও তেনেধৰণৰ বিহেভ দেখুৱাব যিটোৱে তাৰ মনত কষ্ট দিয়ে। তেনেকুৱা ধৰণৰ যদি হয়, তেনেকুৱা ধৰণৰ ঘৰুৱা পৰিস্থিতি যদি বেয়া থাকে, তেতিয়াহ'লে সন্তানটিৰ স্বভাৱ চৰিত্ৰৰ পৰা আৰম্ভ কৰি তাৰ আত্মবিশ্বাসো নাইকিয়া হৈ পৰে। গতিকে আপোনালোকে এইখিনি কথা ভালধৰণে গুৰুত্ব দিয়াটো যথেষ্ট জৰুৰী বুলি মই ভাবোঁ। আৰু এটা কথা হৈছে, আপুনি আপোনাৰ শিশুটোক কিছুমান কাম নিজে কৰিবলৈ শিকাওক, অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'বলৈ শিকাওক। সকলো কামতে আপুনি আগভেটা দি নধৰিব আৰু যিকোনো কামত ইজনে আনজনক সহায় কৰিবলৈ শিকাওক। তেতিয়া দেখিব সি ডাঙৰ হৈ সেইখিনি কথা আৰু সেইখিনি কামে তাক বহুতখিনি সহায় কৰিছে। গতিকে এতিয়াৰ পৰা যদি আপুনি আপোনাৰ শিশুটোক প্ৰতিটো কামতে বাধা দি আহিছিল, তেতিয়াহ'লে সেইখিনি কৰা বাদ দিয়ক আৰু তাৰ নিজৰ কামখিনি তাৰ বয়স অনুসৰি তাৰ যিখিনি কাম সি কৰিব পাৰে সেইখিনি আপোনালোকে কৰিবলৈ শিকাওক। অৰ্থাৎ বয়স অনুসৰি তাৰ কাম বঢ়াই যাওক, যাতে নিজৰ হোমৱৰ্ক নিজে কৰে, নিজৰ স্কুল বেগ সামৰি লয়, নিজৰ টিফিনটোত সামৰি লয় আৰু নিজৰ ইউনিফৰ্মযোৰ পিন্ধিব পাৰে। এনেকুৱা ধৰণৰ যিটো বয়সত সি যিটো পাৰিব বুলি আপুনি ভাবে, সেইখিনি কাম আপুনি তাক কৰিবলৈ শিকাওক। আৰু এটা কথা শিকাব, যাতে ইজনে সিজনৰ লগত বস্তু ভগাই খায়, আৰু বস্তু ভগাই খোৱাৰ লগতে সি এনেকুৱা ধৰণৰ নহয় যাতে আকোগোজ স্বভাৱৰ নহয়, সেই কথাও আপুনি গুৰুত্ব দিব বুলি মই ভাবোঁ। কিয়নো আপুনি প্ৰতিটো কথা সি এইটো নাখাওঁ সেইটো নাখাওঁ বুলি ক'লে যদি ডিমাণ্ড কৰা মতে আপুনি যদি বস্তু ৰেডি কৰি দিয়ে, তেনেহ'লে সেই ডিমাণ্ড সি ডাঙৰলৈকে কৰিব। গতিকে এতিয়াই সাৱধান হওক। আৰু এটা কথা হ'ল, শিশুসকলৰ যেতিয়া প্ৰশ্ন সোধাৰ উৎসাহ এটা থাকে, সেই উৎসাহটো আপুনি কেতিয়াও ভাঙি নেপেলাব। সি যদি কিবা কুৱেশ্যন কৰে, তেনেহ'লে তাৰ আনচাৰ আপুনি দিবলৈ চেষ্টা কৰক, আৰু যদি যিটো নাজানে সেইটো আপুনি নাজানো বুলিয়ে কওক, আৰু কিবা উপায়েৰে আপুনি জানি সি বুজাই দিয়ক। নহ'লে আপুনি কেনেধৰণে জানিব পাৰিব বা যাৰ ওচৰত জানিব পাৰিব বুলি আপুনি বিশ্বাস কৰে তেওঁৰ ওচৰত সুধিব কওক। নহ'লে আপুনি কাৰোবাৰ পৰা সুধি সেই উত্তৰটো আপুনি দিয়ক, আৰু তাক এনে কথা নক'ব যে তই মনে মনে থাক আৰু বৰ প্ৰশ্ন কৰি আছ বা তই বহুত বেছি কথা কৈ আছ, তেনেধৰণে কথা নক'ব। কিয়নো এটা সময় সি প্ৰশ্ন সোধাই বাদ দিব। আৰু এটা কথা কওঁ যে শিশুসকলক কেতিয়াও কোনোবা বেলেগ মানুহৰ আগত আপুনি দাবী ধমকি নিদিব, কাৰণ সিহঁতৰো আত্মসন্মান থাকে। আত্মসন্মান হানি হ'লে সিহঁতৰ আত্মবিশ্বাস নাথাকে আৰু কথা ক'বলৈ সিহঁতি ভয় কৰিব। গতিকে তাক উৎসাহ দিব, প্ৰতিটো কামতে আপুনি উৎসাহ দি যাব, আৰু যিকোনো সৰু ডাঙৰ সকলো কামতে আপুনি কৰিবলৈ তাক যদি কয়, আপুনি বন্ধুভাৱেৰে বা তাৰ কথাত যদি আপুনি সহযোগ কৰে, তেনেহ'লে সি কৰিবলৈ উৎসাহ পাব আৰু সি আগবাঢ়ি যাবলৈ উৎসাহিত হ'ব। গতিকে আপোনাৰ পিতৃ মাতৃ হিচাপে আপোনাৰ এইখিনি কথা জনাটো খুবেই প্ৰয়োজন। গতিকে মই আপোনালোকক যিখিনি জানো সেইখিনি আপোনালোকক ক'লোঁ, আৰু মই ভাবোঁ আপোনালোক এই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব। আশা কৰোঁ মোৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে, আৰু আপোনালোকে মোক শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক মৰম দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বিভিন্ন ধৰণৰ মতামত জানিব, আৰু লগতে মটিভেশ্যন টিপছবোৰো শুনি থাকিব। ধন্যবাদ।